মই শ্ৰমিক, মোৰ সম্বল মাথো হাত দুখন, মোৰ প্ৰয়াস মাথো কাম কৰাৰ। ৰাতিপুৱাতে উঠি হওঁ অগ্ৰসৰ গৃহস্থৰ চোতাললৈ। তাৰ পিছতেই আৰম্ভ হয় মোৰ কৰ্মৰ জিলিকনি। ইজনৰ কথা ইটকৰ, সিজনৰ কথা সিটকৰ, নানাজনৰ নানা কথা। মই যে শ্ৰমিক, মই যে এটা যন্ত্ৰ, মই যে পাম শ্ৰমৰ বিনিময়ত সিহঁতৰ পৰা টকা। সিহঁতে বাৰু কিয় শ্ৰমিকক চিনি নাপায়? সিহঁতৰ মনত বাৰু শ্ৰমিকবোৰ তেজ মঙহৰ জীৱ নহয় নেকি? খন্তেক জিৰণি ল'লেও কেতেৰ জেঙেৰ। সিহঁতে বাৰু মানৱতাৰে নাচায় কিয়? মই যে শ্ৰমিক, তাততো মোৰ দোষ নাই। আজিৰ সমাজ ব্যৱস্থাই বাধ্য কৰিছে সিহঁতৰ স্বাৰ্থপৰতা গৰামীৰ বাবে মোৰ এই অৱস্থা। দৈনিক মজুৰিদানৰ ক্ষেত্ৰতো সিহঁতৰ কত হিচাপ, কত অংক। মোৰ সেই ক্ষুদ্ৰ পাওনাৰ ওপৰত সেই মজুৰিৰে যে চলাব লাগিব মোৰ জীৱন সংসাৰ। অতি অপৰিপুষ্টিৰ খাদ্য কম দামত বিচাৰি বজাৰ চলাত কৰি বাচি আছোঁ মই যে শ্ৰমিক, মোৰ যে নাই হাত দুখনৰ বাদে আৰু আন সম্বল। দুই এজন ভাগ্যৱানেহে গচকিব পাৰে মানৱতাবাদীসকলৰ চোতাল। তেওঁলোকেই উৎসাহ দিয়ে শ্ৰমৰ মূল্য আছে আৰু কৰ্মই ধৰ্ম। মই যে শ্ৰমিক।